মই অংকুৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ সেউজীয়া ধৰণীত। আৰু আমাৰ পৰিৱেশ তন্ত্ৰত খাবলৈ ৰান্ধি খাবলৈ হ'লে বহুত বস্তু আছে, যেনেকৈ ঢেকীয়া, নলটেঙা, মানিমুনি আদি ইত্যাদি বহুতো। তাৰে মাজত আমি কিছুমান বস্তু খাবলৈ এলাহ লাগে বা খাবলৈ বেয়া পাওঁ। তাৰে মাজত এটা আছে কচু। এই কচু আজি মই আপোনালোকৰ আগত পৰম্পৰাগতভাৱে কেনেকৈ ৰান্ধে সেই ৰন্ধন প্ৰণালীটো আপোনালোকক মই দেখুৱাম। তো মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এই কচুৰ ৰন্ধন প্ৰণালীটো কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা আধাৰিত। তো দেৰি নকৰোঁ, খাবলৈ আছে, বনাবলৈ আছে আৰু বহুত কিবা কিবি আছে, চাই থাকক।